हेलो फ्रेंड्स, আজি যেহেতু দেওবাৰ হেয়ে ভাবিলো গাহৰি নাখা আজি হাঁহকে খাম। হেয়ে হাঁহ এটা মাৰি প্লাই এয়া দুইজনে গুছাই আছো লগ লাগি প্লাই। আৰু এতিয়া গুছাই হৈ যোৱা পাছত মই গেছতে পুৰি লৈছো। হাঁহৰ মাংস এনেদৰে পুৰি ললে খাবলৈ ভাল লাগে আৰু হেয়ে গেছত মই এনেদৰে পুৰি লৈছো। আৰু এতিয়া এফালে যেহেতু ভাইটিয়ে বনাব, এফালে কোমোৰা এফালে ৰেডি কৰি লৈছে, আলু বিলাহী নহৰু আদা পেষ্ট আৰু পিঁয়াজ। এফালে মই এতিয়া হাঁহটো ফালি ললো দেখিছেনে ধুনীয়াকৈ। আৰু এফালে হাজবেণ্ডে কাটি আছে বেজগাজ। আৰু এফালে মই এতিয়া ধুনীয়াকৈ মাংসখিনি ফালি প্লাই কাটি লৈছো। আৰু এনেদৰে কাটি হৈ যোৱা পাছত সকলো মাংস মিক্স কৰি দিছো যাতে হাড় মাংস সব লগ লাগি যায়। আৰু এইফালে ভাইটিয়ে ভাজিবৰ কাৰণে কেৰাহীত তেল দি লৈছে আৰু দেখিছে তেল দি এয়া তেজপাত দি আকৌ পিঁয়াজ দি দিছে। এনেদৰে আপোনালোকে হাঁহ মাংস বনাব জানেই, মই ভালদৰে ৰেচিপিটো দিয়া নাই, এয়া বনাই আছে ভাইটিয়ে। আৰু অলপ আপোনাক দেখাইছোঁ। আপোনালোকে হাঁহ মাংস কোমোৰা যিহেতু বনাই খাব জানেই, সেয়ে মই ৰেচিপিটো দিয়া নাই, আগতে দিছোঁ। মোৰ এটা ইউটিউব চেনেল আছে, তাত গ'লে আপোনালোকে হাঁহ আৰু কোমোৰা মাংস পাব। এইফালে আকৌ মই মছলাটো বনাই লৈছে তাকো দেখাই দিছোঁ। এয়া ধনিয়া, জিৰা গুড়ি, ৰং জলকীয়া আৰু এইফালে চিকেন মছলা দি দিছে। আৰু ইয়াত অকণমান গৰম পানী দি পেলাই অলপ দেৰি কাৰণে গুলি থৈ দিব। ইয়াত দিছে হালধি আৰু সোৱাদ অনুসৰি নিমখো দি দিছে। আৰু আপোনালোকেও এনেদৰে সোৱাদ অনুসৰি নিমখ দি ল'ব। এতিয়া লৰাই দিছে, মই পটাপট দেখাইছোঁ, অলপ দেৰি হৈছে। আৰু এয়া নহৰু আদা পেষ্টটো দি দিয়া হৈছে। এতিয়া নহৰু আদা পেষ্টটো দিয়াৰ পাছত আকৌ এতিয়া মছলাখিনি দি দিছে, যিখিনি মছলা গুলি থোৱা হৈছিলে সেইখিনি এতিয়া দি পেলাই ভালদৰে লৰাই দিছে। আৰু তাৰ পাছত অলপ দেৰি পাছত এয়া বিলাহীও দি দিছে। আৰু এইফালে মই বনাব লৈছোঁ ঢেকীয়া। এয়া ঢেকীয়া ভাজিব লৈছোঁ আৰু ঢেকীয়া দি দিছোঁ। ঢেকীয়া আপোনালোকে ভাজিব জানেই, কিন্তু ঢেকীয়া ভাজিলে আপোনালোকে অকণমান নেমু চেপি দিব লাগে। নেমু চেপি দিলে ভাল হয়, পিছলটো নাইকিয়া হয়। এয়া হালধি আৰু সোৱাদ অনুসৰি নিমখো দি ল'লোঁ। আৰু এনেদৰে আপোনালোকক টেঙা দিয়াটো দেখাব নহ'ল। এয়া মোৰ ঢেকীয়া হৈ গ'ল। এইফালে হাঁহ মাংসও ৰেডি। এতিয়া আমি ধুনীয়াকৈ বহি খাবহে লাগে। আৰু এইফালে এতিয়া ভাত বাঢ়ি লৈছোঁ। এইখন মোৰ দুপৰীয়া থালিখন, হাঁহ মাংস, ঢেকীয়া, বেতগাজ, কেঁচা জলকীয়া আৰু নেমু। এয়া দেখিছেনে, আমি গোটেই তিনিটাই ধুনীয়াকৈ বহি আজি পকাতে বহি খাইছোঁ। যিহেতু গৰম আছিলে সেয়ে পকাত বহি ধুনীয়াকৈ খাই আছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। শেষত এয়া পাণখনো খাই লৈছোঁ। আজিলৈ বাই বাই।